So guys, welcome my YouTube channel. সবৰ প্ৰথমে মোৰ চেনেলত স্বাগতম জনাই আছো. Good morning guys. এতিয়া ভিডিওটো মই কি ভিডিও বনাবলৈ গৈ আছো, ভিডিওটো লাষ্ট লকে চাব, ভিডিওটো মিক্স নকৰিব, কি ভিডিও হ'বলৈ গৈছে ব্লগ ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো. So guys, finally আমি আহি গলো আমাৰ বুৰিডিং নদীৰ ওচৰত. এতিয়া কিমান পানী বাঢ়িলে চাই লওক, দৃশ্যটো ভাল লাগিছে চাই পিনি. কালি ৰাতিপুৱা অকমান পানী কম আছিল, এতিয়া অকমান বাঢ়িলে. এনেকে বৰষুণ দিব, ৰদ দিব, আজি দিব, কালি নিদিব, এনেকে চলি গ'ল. তো গাইজ ফাইনেলি ইমান গৰম দি আছে, তথাপি মই নাহকতে ভিডিঅ' বনাবলৈ গৈ আছোঁ. আপুনি ভিডিঅ'টো লাষ্টলৈকে চাব দে, কি ভিডিঅ' কি নাই চালেই গম পাব. ভিডিঅ'টো মিক্স নকৰিব. আমাৰ গাঁওখন চাই লওক, নদীখন বুৰিডিং নদী, নদীখন চাই লওক, কিমান ডাঙৰ নদীখন চাই লওক, দেখিছে? তো গাইজ ভিডিঅ'টো মিক্স নকৰিব দেই, মিক্স নকৰি পিনি চাহ কালি মজা কৰি গৈ থাকক. আমি ভিডিঅ' কৰিবলৈ গৈ আছোঁ, এইফালে গৈ আছোঁ, চাই লওক. বুটনাও গৈ পিনি আপোনালোকে দেখাম ভিডিঅ'টো কি হয় কি নহয়, বুটনাখন কেনেকৈ চলে কি নাই. আপুনি ভিডিঅ'টো মিক্স নকৰিব, চাই থাকক দেই. আজি ভিডিঅ'টো হৈছে আমাৰ নাহৰকটীয়া মঙলবাৰী বজাৰৰ ভিডিঅ' আৰু কি কি চব চাই থাকিলে গম পাব. ভিডিঅ'টো মিক্স নকৰিব, চাই থাকক বলক. তো গাইজ দেখিছে কিমান ভাঙনি কেনেকৈ উঠি পিনি জেগা গৈ আছোঁ. নদী চাই লওক, ইমান ডাঙৰ ডাঙৰ, আগতে বহুত সৰু নদী আছিলে, আগতে কিমান সৰু নদী আছিলে, এতিয়া বুটনাখন আহি আছে চাই লওক. বুটনাও আহিলে আপুনি চাই লওক, বুটনাত উঠিম তাৰপিছত দেখাম দেই কেনেকৈ পানী গৈ আছে, ফুটটো চাই লওক. তো গাইজ ফাইনেলি বুটনাখন আহিব, এতিয়া আমি গৈ পিনি ওপৰত উঠিম. তাৰপৰা সেইটো পাৰত গৈ পিনি আপোনাক দেখাই আছোঁ দেই, দৃশ্য বুটনাও আহিব, উঠিম গৈ পিনি. So guys, এতিয়া ফাইনেলি আমি আহি গ'লো সেইটো পাৰত. তো গাইজ আপোনালোকে ভিডিঅ'টো মিক্স নকৰি পিনি আগফালে চাই থাকিব, ভিডিঅ'টো কি হয় কি নহয় লাষ্টলৈকে চাব. এতিয়া আমি আহি পাই গ'লো বৰ্তমান নদীৰ ওচৰত, মানে পাৰটো লাগি গ'ল. তো গাইজ ফাইনেলি মই নদী সেইপাৰ হৈ গ'ল. এতিয়া আপোনাক দেখাবলৈ আছে কালি বৰ্তমান নাহৰকটীয়া দৃশ্য. এতিয়া ঘাটটো পাৰ হৈ গ'লোঁ, এতিয়া গৰাখানি চাই লওক, আমি নদীৰ এইটো অফাৰত আহি গ'ল, কিমান জংঘলৰ মাজত. ভিডিঅ'টো লাষ্টলৈকে চাব, চিধা বজাৰত গৈ পিনি দেখাই আছোঁ ভিডিঅ'টো কি হয় কি নহয়, আজি বজাৰটো কেনেকৈ হৈছে, ভাল হৈছে নে বেয়া হৈছে, বজাৰ দৃশ্যটো, কাপোৰ দোকান চব, বজাৰ চজাৰ এভৰিথিং চব বস্তু দেখাই আছোঁ. ভিডিঅ'টো বলক, বজাৰত দেখাই আছোঁ বলক. গাইজ আজি ক'বলৈ আপোনালোকে দেখিলেই গম পাব. ফাইনেলি আমি এতিয়া আহি গ'লোঁ বজাৰ. আপোনালোকে ভিডিঅ'টো আগফালে চাই থাকক, কি হয় কি নহয় লাষ্টলৈকে চাব ভিডিঅ'টো বলক. ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ.
গাইজ ফাইনেলি বজাৰত সোমাই গ'লোঁ এইটো ফল দোকান খাইছোঁ এইটো কি বস্তু চাইকেল দোকান আহিছে চিধা আমি চিধা কৈছোঁ এইটো আমাৰ গাঁৱৰে এইটো চক কিমান এই বিলাহী কিমান 60 টকা 60 টকা কেজি বোলে বিলাহী এই চক অঁ অকণমান বোলে কমিলে দাম বোলে এতিয়া বৰ্তমান নলওঁ এতিয়া আমি বজাৰটো ফুৰিলোঁ তাৰপিছতে ল'ম এই গৰমত কলা খাবলৈ আৰু মজা এনেই পকি যাব কেঁচা থাকিলে এনেই পকি যাব মানুহটো পকি গৈছে আৰু এই তেৰি আৰু এটা বস্তু পাই গ'ল আম টেঙা কেঁচা আম কিন্তু পকি গ'ল দেই আচাৰ চাই লওক আচাৰ চব আচাৰ আছে চব মিক্স আচাৰ এইটো আমাৰ এইটো কিবা ক'বা নেকি কিবা ক'বা ক'ল কি ক'বলৈ নাই চব্জিৰ দামটো কিমান কোৱা এইটো কেৰেলা কিমান এইটো পোৱা 20 টকা ৰচুন আদা গম পাইছোঁ আম টেঙা কিমান 40 বাপৰে আম টেঙা 40 টকা এই পটল 80 টকা 80 টকা বোলে পটল এফালে ব'লা ভিতৰত ব'লা গৰমত কিমান কৰিম দেই অকল আপোনাৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ দেই অকল আপোনাৰ কাৰণে টুকটুকি লাইন লাগি গ'ল এইফালে বজাৰ দেখিছে এইফালে শুনাম এইটো আলু চালু চব বস্তু ফুচকা খাবলৈ মন গৈছে কিন্তু পইচা নাই যে So guys, আজিৰ কাৰণে ইমানে লগ পাম নেক্সট ব্লগত আজিৰ কাৰণে বাই বাই